স্বাগতম জানাইছোঁ আমাৰ অসমীয়া চেনেললৈ। আৰু আজি আপোনালোকক দেখাম লোকেল মুৰ্গীৰ কাৰণে আজিকালি ওজন জুখিবলৈ পাল্লা ব্যৱহাৰ কৰা হয়। আৰু আগতে যি ডাঙৰ ডাঙৰ পাল্লা আছিল সেইবোৰ নোহোৱাই গ'ল। আৰু আজিকালি এটা পকেটত ল'ব পাৰি। এইটো পাল্লা বেটাৰীত চলে, বেছি নহয় 200-300 ভিতৰতে পাই যাব আপোনালোকে। তো বলক আনবক্সিং কৰি দেখাওঁ। আনবক্সিং কৰাৰ আগতে আমি এখন বিলেট ল'ব লাগিব। এইখন বিলেট লোৱাৰ আগত এইটো কাটি ল'লোঁ। তাৰপিছত কাটি লোৱাৰ পাছত ইয়াত কিবা কিবি লিখা আছে। কি বা এইবোৰ বহুত লাম্বা লিখা আছে, কি মই এইবোৰ নাজানো, এইবোৰ বেকাৰ। তাৰপিছত ইয়াত দুটা বেটাৰী দিছে, এই দুটা বেটাৰী। তাৰপিছত বেটাৰী দুটা ইয়াত থৈ দিওঁ। তাৰপিছত এইখন কাগজ দিছে, কিবা এইখন কাগজ থৈ ল'লোঁ। তাৰপিছত এইটো আমাৰ অৰিজিনেল মাল, এইটো অৰিজিনেল মাল, এইটো আমাৰ অৰিজিনেল মাল। এইটো আপোনালোকে 50 কেজি লৈ ওজন জুখিব পাৰিব। আপোনালোকে ইয়াত লিখা আছে 50 কেজি। আৰু এতিয়া মই 5 ভাগে চাওঁ, 5 ভাগে ইয়াত আকৌ নাই। এই দুটা বেটাৰী দিছে, ইয়াত লগাই দিওঁ। উল্টা হ'ল, ইয়াত লগাই দিলোঁ, হৈ গ'ল অন। ইয়াত অন হৈ গ'ল। ইয়াত প্লাছ মাইনাছ ইয়াত কৰিব পাৰি। আৰু মই এইটো ইউজ কৰি দেখাইছোঁ আপোনালোকক। এইটো মই বক্স দিছোঁ, এইটো মই বক্সটো জুখি লওঁ। ৰ'বা, মই বক্সটোত লগাই দিওঁ। ইয়াত বক্সটোত লগাই দিলোঁ। আপোনালোকে চাব পাৰে, ইয়াত বক্সটো লগাই দিলোঁ 43 গ্ৰাম এইটোত। আৰু এইটোত আপোনালোকে এইটো হিচাপটো ৰৈ যায় 43 হোৱাৰ কাৰণে, কাৰণ ইয়াত একো নাই, টেবুলৰ হিচাপটো ৰৈ গৈছে। আৰু এইটো ক্লিক কৰি দিলে আকৌ নতুনকৈ ওজন জোখা ষ্টাৰ্ট কৰি দিয়ে। এইটোৱে বহুত ভাল। আৰু এইটো তুলাচনীৰ দাম 259। আৰু এইটো আপোনালোকে যদি অৰ্ডাৰ দিয়ে আৰু গাড়ী ভাড়া চাৰি ভাড়া, এতিয়া আপোনালোকৰ 300 যাব। ফ্লিপকাৰ্ট বা এমেজনত পাই যাব। থেংক ইউ।